মোৰ মৰমৰ শিক্ষাৰ্থীসকল, আজি মই তোমালোকৰ বাবে লৈ আহিছোঁ চতুৰ্থ শ্ৰেণীৰ আমি আৰু আমাৰ পৰিৱেশ বিষয়টিৰ পাঠ নম্বৰ ৩ৰ পানীৰ অনুশীলনীৰ প্ৰশ্নসমূহৰ উত্তৰ। এয়া হৈছে অনুশীলনীৰ প্ৰশ্নসমূহ। ১ নম্বৰত দিছে উত্তৰ লিখা। এতিয়া আমি ক্ৰমান্বয়ে উত্তৰসমূহ কৰি যাম। ১ৰ কত আছে আমি কেনেকুৱা পানী খাব লাগে? আমি বিশুদ্ধ পানী খাব লাগে। খ নম্বৰত দিছে বীজাণুযুক্ত পানী খালে কি হয়? উত্তৰ বীজাণুযুক্ত পানী খালে শৰীৰত নানা ধৰণৰ ৰোগে দেখা দিয়ে, যেনে কলেৰা, জণ্ডিছ, টাইফয়েড, হাইজা, চৰ্মৰোগ আদি। গ নম্বৰ পানী কেনেকৈ বীজাণুমুক্ত কৰিব লাগে? পানী গৰম কৰি, ফিল্টাৰ কৰি, ফিটকিৰি আদি ব্যৱহাৰ কৰি পানী বিশুদ্ধ কৰিব লাগে বা বীজাণুমুক্ত কৰিব লাগে। বিশুদ্ধ নিলিখি পেলাই বীজাণুমুক্ত কৰিব লাগে বুলি লিখিলে হ'ল। খ নম্বৰ পানীত পমি যোৱা কিছুমান বস্তুৰ নাম লিখা। পানীত পমি যোৱা কিছুমান বস্তু হ'ল চেনি, নিমখ, ছ'ডা, মিচিৰি আদি। ঙ নম্বৰ নদ, নদী, সাগৰ, জান-জুৰিৰ পানীক কিহে ভাপলৈ পৰিৱৰ্তন কৰে? সূৰ্যৰ তাপে। ২ নম্বৰত দিছে খালী ঠাই পূৰ কৰা। এতিয়া আমি ক্ৰমান্বয়ে কৰি যাম। ক নম্বৰত দিছে শিল বৰষুণত বৰফ থাকে। সাগৰৰ পানী লুণীয়া। পানী উতলালে বেমাৰৰ বীজাণু মৰে। তাপ পালে পানী জলীয় ভাপলৈ পৰিৱৰ্তন হয়। শেষৰটি হৈছে পানীৰ ভাপ চেঁচা কৰিলে পুনৰ পানীলৈ সলনি হয়। ইয়াতে বেলেগ ৰঙেৰে দিয়াকেইটা খালী ঠাইত বহিব। ৩ নম্বৰত আছে ঘৰুৱা কামৰ বাহিৰেও আৰু কি কি কামৰ বাবে পানী ব্যৱহাৰ হয়? উত্তৰটি ঘৰুৱা কামৰ বাহিৰেও কৃষি, উদ্যোগ, জলসিঞ্চন আদি বিভিন্ন কামত পানীৰ ব্যৱহাৰ হয়। ৪ নম্বৰ বেছি বৰষুণ দিলে আমাৰ কি কি অসুবিধা হয়? বেছি বৰষুণ দিলে আমি বিভিন্ন অসুবিধা পাওঁ, যেনে বেছি বৰষুণ দিলে খেতি নষ্ট হয়, বিজুলী সংযোগত ব্যাঘাত জন্মে, যাতায়াত ব্যৱস্থাত বাধা জন্মে, জীৱন ধাৰণ প্ৰণালীত বাধা আহি পৰে, খাল, বিল, নৈ আদি পানীৰে ভৰি পৰি বানপানীৰ সৃষ্টি হয়। ৫ নম্বৰত তোমালোকক জলচক্ৰ এটি চিত্ৰ আঁকিব দিছিলে। মোৰ স্কুলৰ এজনী কণমানি শিক্ষাৰ্থীয়ে জলচক্ৰৰ চিত্ৰখন এনেকৈ আঁকিছে। তোমালোকেও নিজে আঁকিব চেষ্টা কৰিবাচোন। মই মোৰ কণমানি শিক্ষাৰ্থীজনীৰ চিত্ৰখন ইয়াতে দি দিছোঁ। তেতিয়াহ'লে আজিলৈ আহিছোঁ। পুনৰ লগ পাম।